চিৰাং জিলাত তেনেকুৱা প্ৰাইভেট নাৰ্ছিং হোম এইটোৱে প্ৰথম। তো ইয়াৰ দ্বাৰা আমাৰ ইয়াৰ যিমান চিৰাং জিলা হিচাপে যিখিনি আমাৰ পেচেণ্টবিলাক আহিব, মই ভাবোঁ ইয়াত আহি পেলাই মানে ট্ৰিটমেণ্ট ল'ব পাৰিব, 1 নম্বৰ। আৰু সেইটো আমি বিচাৰিছিলোঁ, মই অলপ ভাষণতো ক'লোঁ, 2004 আমাৰ চিৰাং জিলা গঠন কৰা হ'ল। ইয়াৰ জনসংখ্যাটো আপোনালোকে এতিয়া গম পাইছে। তো আমি বিচাৰিছিলোঁ এই সময়তে ইয়াত যাতে বঙাইগাঁৱৰ নিচিনা বা বেলেগ বেলেগ চহৰৰ নিচিনা, ডিষ্ট্ৰিক্টৰ নিচিনা আমাৰ ইয়াতো ভাল ভাল নাৰ্ছিং হোম আহক, হস্পিটেল আহক, তেনেকুৱা আমাৰ হোটেল আহক, মানে বিজনেছ হাব হওক, সেইটো আমি বিচাৰিছিলোঁ। কিন্তু আজি আহি আমি দেখিলোঁ যে সঁচাকৈ যে আমাৰ ইয়াত এটাৰ পিছত এটা চব বস্তু আহি আছে। আজি এই যে প্ৰাইভেট যিটো হস্পিটেল নাৰ্ছিং হোম এইটো মানে ইয়াত মানে কি দিলে মানে স্থাপন হ'লে। তো ইয়াত দ্বাৰা আমাৰ এই অঞ্চলৰ ভাল এটা ট্ৰিটমেণ্ট হ'ব। আমাৰ জহলাও চম্ৰা বসুমতাৰী যিটো হস্পিটেল আছে, তো ইয়াত কিছুমান আমাৰ কেতিয়াবা মানে ক্ৰিটিকেল পেচেণ্টবিলাক অসুবিধা হয়। তো ইয়াত মানে এতিয়া এই ব্যৱস্থাটো ইয়াত হ'ব আৰু ইয়াৰ কাৰণে এইটো সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। আৰু আয়ুষ্মান কাৰ্ড পাই কিন্তু ইয়াত হ'ব না নহ'ব ময়ে সুধিছিলোঁ। যিয়ে নহওক এইবিলাক মানে এতিয়া নাই কৰাটোৱেই ভাল। কাৰণ আমাৰ ইয়াত কি মানে ইয়াত পেচেণ্ট কোনে আহিব, এই গাঁৱৰ দুখীয়া মানুহেতো আহিব না, যিবিলাক ডাঙৰ ডাঙৰ মানে এইটো মানে চিটি নগৰত গৈ পেলাই ট্ৰিটমেণ্ট ল'ব নোৱাৰে। মানে আয়ুষ্মান মানে যিটো কাৰ্ড পাইছে মানে ইয়াতে যদি পায় একেটো সুবিধা হ'ব। আমিতো বহুত তেনেকুৱা মানে সমস্যা মানে সন্মুখীন হোৱা তেনেকুৱা আমি পেচেণ্ট দেখিছোঁ। তো এইবিলাক যদি ইয়াত হয় ভাল হ'ব, আমি বিচাৰিছোঁ।